সুপাৰ 30 এটা অসাধাৰণ জ্ঞান চৰ্চাৰ উদ্যোগৰ নাম জীৱন গঢ়াৰ প্ৰকৃত পাঠশালা সুপাৰ 30ৰ কাহিনী এতিয়া সকলোৰে মুখে মুখে এই সুপাৰ 30ৰ আৰৰ মানুহজনেই হৈছে আনন্দ কুমাৰ অসাধাৰণ আনন্দ কুমাৰৰ চমৎকাৰে বহু অসম্ভৱকো সম্ভৱ কৰি তুলিছে এক কথাত ক'বলৈ গ'লে আনন্দ কুমাৰে বিলাই গৈছে প্ৰতিগৰাকী শিক্ষাৰ্থীক আনন্দ শেহতীয়াকৈ আহিছে আন এক ভাল খবৰ সুপাৰ 30ৰ মূল পথ প্ৰদৰ্শক আনন্দ কুমাৰৰ জীৱনৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এখন ছবি ছবিখন পৰিচালনাৰ দায়িত্বত আছে বিকাশ বাহেল আৰু আনন্দ কুমাৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা ঋতিক ৰোশনে ये आनंद कुमार जी ছবিখনৰ প্ৰথমটো ট্ৰেইলাৰ মুকলি কৰা হৈছে 4 জুনত इन्होंने पढ़ा दिया तो आप वीआईपी लोगों की वीआईपी एंट्री हो गई आईटी में ছবিখনে মুক্তি লাভ কৰিব 12 জুলাই ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰটোৱে মুক্তি লাভ কৰাৰ লগে লগেই সমাদৰ লাভ কৰিছে চলচ্চিত্ৰ প্ৰেমীৰ পৰা সেয়ে সকলোৱে এতিয়া উৎকণ্ঠাৰে বাট চাইছে ছবিখনৰ মুক্তিৰ দিন 12 জুলাইলৈ न्यूज डेस्क ভাল খবৰ आनंद जी ये चीटिंग है ये किस्मत इन बच्चों के साथ जो किया वो क्या प्रतिभा दिए साधन नहीं दिए चीटिंग नहीं तो और क्या